আজি এদিনৰ কাৰণে হলো শিক্ষয়িত্ৰী মানে খুৰীহঁতৰ ঘৰলৈ আহিছিলোঁ তাৰপিছত খুৰীয়ে ক'লে বোলে ল'ৰাটোক অকণমান পঢ়াই দে ল'ৰাটো বৰ মৰম লগা যিটোকে কওঁ সেইটোকে কয় এইফালে খুৰীয়ে বাতি আছে দহি কাপোৰযোৰত মানে দায়িত্ব চয় বহুত ধুনীয়া লাগিছে কাপোৰযোৰ খুৰী নিজৰ ভাগৰ আৰু নিজেই দহি বাতি আছে ইমান ধুনীয়া লাগিছে তাৰপিছত খাবলৈ হ'লে চাহ খুৰীয়ে চাহ দিলে বিহু বতৰ যিহেতু আৰু আজি দেখিছিলে কয়লাটো মৰি থাকিলে আমাৰ ইমান বেয়া লাগিছে মনটো আটাইতকৈ ডাঙৰ কয়লাটোৱে মৰি থাকিলে কি হয় মৰিলে নাজানো আৰু দেখিছোঁ মৰি আছে আৰু এইফালে আমাৰ বৰষুণ আহিছে আৰু লাহে লাহে দেই এইফালে আহিলেও তাৰপিছত সন্ধিয়া লগা অকণমান বজাৰ কৰিবলৈ বজাৰ ফালে আমাৰ ইয়াতে হয় বৃহস্পতি বজাৰ ওচৰতে তাৰপিছত আজি বনাম ইয়াত কচ মাছ আৰু জিকা খাই পাইছেনে তেনেকৈ আৰু এইফালে মাছ দি দিলে তেলটো নপকিলে মানে সেইটো কাৰণে ফেনাই গ'ল আৰু ভাত খোৱাৰ আধা পিছতহে মই কৈছোঁ যে ভিডিঅ'টো কৰিব লাগিছিলে পাহৰিয়ে থাকিলোঁ সেইকাৰণে অকণমান এনেকৈ দেখাই দিছোঁ ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে